So hello everyone, এটা নতুন ভিডিও হইতে মই ৰাগিনী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আশা কৰো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মই ভালে আছো আৰু ঠাণ্ডা কেনেকা পৰিছে ইমান ঠাণ্ডা নাই বাৰু আৰু যেহেতু ঠাণ্ডা কথা কৈছো মানে মই আজি লৈ আহিছো এটা মিন্ট্ৰা ট্ৰাউজাৰ হল এটাটো ট্ৰাউজাৰ বিলাক বহুত বেছি ট্ৰেন্ডত আছে আৰু ঠাণ্ডা আহিছে যেহেতু এতিয়াটো মানে পুৰা আৰু শৰ্ট ষ্টৰ্টস অকমান কমাই পিন্ধা হ'ব ন এতিয়াটো পুৰা ফুল লেন্থে পিন্ধা হ'ব তো হেতু কাৰণে ট্ৰাউজাৰ হল লৈ আহিছো মিন্ট্ৰাত বহুত ধুনিয়া মানে সেল চলিছে গতিকে আপোনালোকে জলদি জলদি মিন্ট্ৰাত যাওক আৰু শপিং কৰক আৰু মই আজি আপোনালোকক খুব ধুনিয়া কেইটামান ট্ৰাউজাৰ শেয়াৰ কৰি আছো আপোনালোকৰ লগত মোৰ ভাল লগা আৰু যদি তাৰ ভিতৰত আপোনালোকৰ ভাল লাগে দেন আপোনালোকে কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি আপোনালোকে মোৰ এই ভিডিওটো মোৰ ফেসবুক পেজত চাই আছে দেন প্লিজ মোৰ পেজটো ফলো কৰি দিব আৰু ইউটিউবত চোৱা সকলে যদি মোৰ ফেসবুকৰ পেজটো অলৰেডি লিংক দিয়া আছে তথাপিতো যদি নামটো নাজানে মোক কৈ দিছো ব্লগ উইথ ৰাগিনী বুলি আছে গতিকে আপোনালোকে তাতো মোক ফলো কৰি দিব পাৰে তো বলক বেছি কথা নকয় এতিয়া আজি ভিডিওটো আৰম্ভ কৰো আজি ফাৰ্স্ট প্ৰডাক্টটো হৈছে এইটো হৈছে এটা নেভি ব্লু কালাৰৰ ট্ৰাউজাৰ আৰু এইটো হৈছে মোৰ ফেভাৰিট ব্ৰ্যান্ড আৰু এইটো হৈছে কটি ব্ৰ্যান্ডৰ আৰু এই ব্ৰ্যান্ডটো মোৰ বহুত বেছি ভাল লাগে মই ইয়াৰ বহুত কেটা প্ৰডাক্ট অলৰেডি ইউজ কৰিছো সঁচাকে বহুত বেছি ভাল পাইছো আৰু যদি মোৰ ভিডিও চোৱা সকলৰ ভিতৰত কোনবা কটি ব্ৰ্যান্ডৰ ট্ৰাউজাৰ হক বা জিন্স হক ইউজ কৰিছে তেতিয়াহলে প্লিজ কমেন্ট কৰিব আৰু কেনেকা পাইছে জনাব মই কিন্তু পাৰ্সোনালি বহুত বেছি ভাল পাইছো তো হেতু কাৰণে মই ইয়াৰে বহুত কেটা প্ৰডাক্ট লৈছো আপোনালোকক দেখাম বাৰু আৰু এইটো হৈছে নেভি ব্লু কালাৰৰ পুৰা হাই ওয়েষ্ট ট্ৰাউজাৰ এটা পুৰা হাই ওয়েষ্ট হয় আৰু এটো এনেকে মানে সাইডত এনেকে চেইন লগোৱা আছে ইয়াতে মানে বাটন সিস্টেম একো নাই মানে ব্যাক ফ্ৰন্ট মানে এনেকা সেমে হয় এটো সাইডত এনেকে চেইন আছে ইয়াতে বাটন নাই আৰু পুৰা হাই ওয়েষ্ট হয় আৰু মোৰ হাইটটো হৈছে 5.6 আৰু মোৰ তাতে পুৰা হাই ওয়েষ্ট হৈছে মই এক সাইডত দিছে আপোনালোকে ধৰিব পাইছে যে মোৰ তাতে ভালকে পুৰা হাই ওয়েষ্ট হৈ গৈছে আৰু যি সকল হাইটটো মুটকে অকনমান কম অকনমান নহয় মানে 5.1 টু তেওঁলোকৰ কাৰণে হয়তো অকনমান লেন্থটো বেছি হ'ব পাৰে একো নাই অকনমান তলফালে অল্টাৰ কৰি ল'ব হৈ গ'ল না তো হেতুৱে আৰু মোৰ তাত বহুত ধুনিয়াকে আহিছে আৰু পুৰা একদম হাই ওয়েষ্ট হয় হাই ৰাইজো নহয় হাই ওয়েষ্ট হয় পুৰা আৰু ইয়াৰ প্ৰাইসটো একচুয়ালি মোৰ মনত নাই মই ইয়াতে দি দিম বাৰু আৰু ইয়াৰ লিংকও দি দিম আপোনালোকে যদি মন কৰে তেতিয়াহলে লিংকত গৈ কিনে আপোনালোকে পাৰচেজ কৰিব পাৰে গতিকে এইটো এটা আৰু যদি আপোনালোকে ট্ৰাই কৰিব খুজিছে তেতিয়াহলে ট্ৰাই কৰিব পাৰে আৰু যদি মোৰ ভিডিও চাই কোনবাই ট্ৰাই কৰে তেতিয়াহলে আনাৰ পিছত পিন্ধি কিনে কিন্তু মোক ইনষ্টাগ্ৰামত ফটো পঠিয়াব দেই আৰু ইনষ্টাত মই আছো ৰাগিনী 249 গতিকে আপোনালোকে ইনষ্টাত মোক ফটো পঠিয়াব যদি মানে মই দিয়া প্ৰডাক্ট এটা ভিতৰৰ পৰা কোনবাই যদি বাই কৰে তেতিয়াহলে প্লিজ ফটো পঠিয়াব একেবাৰে সি থ্ৰো নহয় ইয়াৰ কোৱালিটি বহুত বেছি ভাল হয় আপোনালোকে দেখিছে আপোনালোকক মই দেখাইছো একদম সি থ্ৰো নহয় কোৱালিটি বহুত বেছি ভাল হয় আৰু ইয়াৰ লেগটো চাওক মই পিন্ধি দেখাইছো না তাত গমে পাবা গতিকে আজি ফাৰ্স্ট প্ৰডাক্টটো আছিল এইটো সেকেন্ডটো এগেইন কটি ব্ৰ্যান্ডৰে হয় মই কলৈ না কটি ব্ৰ্যান্ড মই বহুত বেছি ভাল পাইছো আৰু মই মানে বেলেগ বেলেগ ডিজাইনৰ বহুত প্ৰডাক্ট ইউজ কৰিছো এইটো এটা ট্ৰাউজাৰে হয় এইটো হাই ওয়েষ্ট ট্ৰাউজাৰে হয় বাট ইয়াৰ ফ্ৰন্টত এনেকে বাটন আছে এয়া দেখিছে এইটো কটি ব্ৰ্যান্ডৰে হয় এটা কটি ব্ৰ্যান্ড আৰু মই আগৰটো দেখাইছিলো সাইডত এনেকে চেইন আছিল আৰু এইটো হৈছে এনেকে আগফালে বাটন আছে এইটো পুৰা হাই ওয়েষ্ট হয় এ সাইডত মই ফটো দিয়ে এইটো কালাৰটো খুব ধুনিয়া হয় অকনমান মিন গ্ৰীন টাইপৰ কালাৰ হয় খুব ধুনিয়া হয় আগৰটো আছিল নেভি ব্লু আৰু এইটো অকনমান মিন গ্ৰীন টাইপৰ কালাৰটো হয় খুব ধুনিয়া কালাৰ এটা হয় আৰু এতিয়াটো বহুত বেছি ট্ৰেন্ডত আছে গম পাইছে আপোনালোকে তো এইটোৰ প্ৰাইসটো মই একচুয়ালি পাহৰি গৈছো ন কেবাদিনো হল গতিকে মই সব প্ৰাইস বিলাক এনে স্ক্ৰিনত দি দিম বাৰু গতিকে এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে তো সেকেন্ড প্ৰডাক্টটো আপোনালোকক দেখুৱালো আৰু আজি থাৰ্ড প্ৰডাক্টটো হৈছে এগেইন এটা ট্ৰাউজাৰ এইটোৰ মেটেৰিয়েলটো আৰু ব্ৰ্যান্ডটো বাৰু বেলেগ হয় আগৰ দুটা মই কলোৱে কটি ব্ৰ্যান্ডৰ আছিল আৰু এইটো ব্ৰ্যান্ডটো হৈছে টকি এইটো এটা খুব ধুনিয়া ব্ৰ্যান্ড হয় আপোনালোকে যদি এতিয়ালৈকে ট্ৰাই কৰা নাই কৰিব পাৰে আৰু এইটো এটা খুব ধুনিয়া ট্ৰাউজাৰ হয় এইটো গৰমত অকনমান প্ৰবলেম পাব আপোনালোকে এইটো ঠাণ্ডাৰ কাৰণে স্পেশালি বহুত বেছি ভাল হয় আৰু ইয়াৰ মেটেৰিয়েলটো মানে ভেলভেটো নহয় মানে আমাৰ যে টাৱেল বিলাক আছে না টাৱেলৰ যেটো মেটেৰিয়েল হয় হেতু কি বুলি কয় প্ৰপাৰলি মই নাজানো হেতু মেটেৰিয়েল বাট এই যে ট্ৰাউজাৰ কিটা এই ট্ৰাউজাৰৰ মেটেৰিয়েল কিটা সেই যে টাৱেল বিলাক আছে আমাৰ বাথ টাৱেল বিলাক বাথ টাৱেলৰ মেটেৰিয়েলটোৰ নিচিনাই হয় আৰু এইটো হৈছে এটা মানে নিয়ন গ্ৰীন আৰু এইটো লগত আপাৰটো পোৱা যায় মানে এটা হুডি পোৱা যায় শৰ্ট হুডি এটা আৰু হেতু মই অৰ্ডাৰ কৰিছো হেতু আহি পোৱা নাই মানে এবাৰ কেনসেল হৈ গল নাজানো তেওঁলোকে ইয়াতে ডেলিভাৰি দিব নোৱাৰে অৰ্ডাৰ লৈ 15 দিন পিছত তেওঁলোকৰ ফালৰ পৰা কেনসেল কৰালে এতিয়া মই এগেইন অৰ্ডাৰ কৰিছো হেতু এতিয়া মেবি আহি পাব লাগে 2 দিনত আহিলে মই হেতু আপোনালোকৰ লগত শেয়াৰ কৰিম তো এটো মানে পুৰা এটা মানে সেট এটা হৈ যাব টপ এন্ড বটম যেতিয়া হেতু আহিব তেতিয়া মই টপ এন্ড বটম দুইটাই ওয়্যাৰ কৰি কিনে মই আপোনালোকক এবাৰ দেখাম আৰু এটো ঠাণ্ডাৰ কাৰণে স্পেশালি বহুত বেছি ভাল হয় এটো মই আপোনালোকক গৰমৰ দিনৰ কাৰণে প্ৰিফাৰ নকৰো কাৰণ মই কলোৱে ইয়াৰ
মানে মেটেৰিয়েলটো টাৱেলৰ যিটো মেটেৰিয়েল সেইটো হয় তো ঠাণ্ডাৰ কাৰণে বহুত বেছি ভাল হয় আৰু ইমান বেছি কমফৰ্টেবল না আপোনালোকে গমেই নাপাব ইয়াৰ মই সাইডত দিয়ে দিছো দেখিছে নহয় ইয়াৰে লেগৰ লেন্থটো চাওক ইমান ধুনীয়া আছে মানে বহুত বেছি ধুনীয়া হয় তো এইটো আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব পাৰে আৰু এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছে আজি ফৰ্থ এণ্ড লাষ্ট প্ৰডাক্টটো আৰু হেইটো হৈছে এইটো এটা হাই ৱেষ্ট জিন্স আৰু এইটো হল এগেইন কটি ব্ৰেণ্ডৰ হয় মই কলোৱে ন আৰু এইটোৰ সাইজটো 24 হয় মোলে 24 হৈ যায় চাওকচোন এইটো মই কলোৱে ন মোক 26 24 হলে হৈ যায় মানে কিছুমান ব্ৰ্যান্ড লৈ কিনে হৈ যায় এইটো 24 এইটো 24 এ হৈ গৈছে মোলে খুব ধুনিয়াকে হৈছে মই সাইডত দিয়ে দিছো আপোনালোকে ধৰিব পাৰিছে আৰু বহুত বেছি কমফৰ্টেবল হয় আৰু ইমান মানে কম প্ৰাইসত যে এনেকুৱা কোৱালিটিৰ মানে মই হাই ৱেষ্ট জিন্স পাম মই একদমে ভবা নাছিলো বাট লাকিলি পাই গলো সো আপোনালোকৰ লগতো শেয়াৰ কৰিলে আপোনালোকৰ যদি এনেকা হাই ৱেষ্ট জিন্সৰ দৰকাৰ হৈছে দেন আপোনালোকে এটো ডেফিনেটলি ট্ৰাই কৰিব পাৰে আৰু মই ললো 24 আৰু মোৰ নিচিনা 26 ললেও আহি যাব কাৰণ ইয়াৰে ব্ল্যাক এটা মই 26 লৈছো হেতু মুলে আহি গৈছে হেতু আজিৰ হলত নেদেখাব নেক্সট হলত মই দেখাম আপোনালোকক ব্ল্যাক কালাৰ সেমে হয় ব্ল্যাক কালাৰৰ মাত্ৰ তো এইটো মই দুবাৰ তিনিবাৰ পিন্ধিলো এতিয়াহে মই আপোনালোকক শেয়াৰ কৰিছো দুবাৰ তিনিবাৰ পিন্ধাৰ পিছত বহুত বেছি ধুনীয়া হয় বহুত বেছি কমফৰ্টেবল হয় আৰু বহুত বেছি এফৰ্ডেবল হয় গতিকে আপোনালোকে ডেফিনেটলি ট্ৰাই কৰক মানে কটি ব্ৰেণ্ডৰ জিন্স হক ট্ৰাউজাৰ হক মই এগেইন কৈ আছো বহুত বেছি ভাল কোৱালিটি গতিকে এইটো এটা আছিলে আপোনালোকে সাইডত দেখি গমে পাইছে সাকে মোৰ তাত কিমান ধুনীয়াকে ফিট হৈছে 24 হোৱা পিছতো আৰু মানে বহুত বেছি কমফৰ্টেবল হয় এনেকা ভৰি সৰি চিপকি লাগি না থাকে মানে আৰু লেগটো দেখিছে ন ইমান মানে লেন্থ আছে বহুত বেছি ধুনীয়া হয় তো আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে এগেইন মই কৈছো আপোনালোকে যদি ইয়াৰ ভিতৰত কোনোবাই কোনবাটো প্ৰডাক্ট লৈছে তেতিয়া হলে প্লিজ মোৰ ইনষ্টাগ্ৰামত শেয়াৰ কৰিব তো এইখিনি আসলে আজি হল ভিডিওটো আশা কৰো আপোনালোকে চাই ভাল পালে আৰু যদি হে চাই ভাল পালে তেতিয়া হলে লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি পেজত চাই আছে তেতিয়া হলে মোৰ পেজটো ফলো কৰি দিব আৰু যদি মোৰ ফেসবুক পেজটোৰ নাম আপোনালোকে নাজানে তেতিয়া হলে মই কৈ আছো ব্লগ উইথ ৰাগিনী বুলি আছে আৰু ইনষ্টাগ্ৰামত মই আছো ৰাগিনী 249 গতিকে আপোনালোকে সবতে মোক ফলো কৰি থব একদম মানে সাবস্ক্ৰাইব ফলো সব কৰি থব মানে একদম ফ্ৰী 1 টকাও দিব নালাগে আপোনালোকে তো প্লিজ আপোনালোকে মোক সবতে কন্টাক্টত ৰাখি থৈ দিব তো এইখিনি আসলে আজি হলুত আপোনালোকৰ লগত শেয়াৰ কৰিব লাগে আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আপোনালোকৰ কাৰণে আহি আছে আৰু বহুত ধুনীয়া ধুনীয়া বস্তু মই অৰ্ডাৰ কৰিছে হেবিলাকো আপোনালোকৰ লগত ট্ৰাই অন হল শেয়াৰ কৰিম গতিকে আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিলো আকৌ নতুন নতুন ভিডিও হইতে আপোনালোক সকলোকে পুনৰ বা মোৰ চেনেলত লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই